নমস্কাৰ ফ্ৰেণ্ডছ, মই আজি প্ৰথমবাৰ কেনেকুৱা হয় চাওঁ আৰু চেষ্টা কৰি চাই থাকক। আমি এঠাইত যাম আজি, মানে মাহীহঁতৰ ঘৰত অনুষ্ঠান এটা আছে। যাবৰ কাৰণে সাজু হ'ম আৰু আপোনালোকক দেখাম। ওলাই লওক, ওলাই পেলাই আপোনালোকক দেখাই আছোঁ। পিন্ধিলোঁ মাইনা ওলাই ৰেডি হৈছে। হাই, আমি অলপ আজি যুগল পাঠ আছে মাহীহঁতৰ, তাত যাব লাগিব। ৰ'দ আছে তথাপিও যাব লাগিব আৰু ছায়া আছে, গাঁৱৰ মাজে মাজে যাম। আপোনালোকে ভালকৈ থাকক। আমাৰ এই তাত অনুষ্ঠানটো কেনেকুৱাকৈ হয় আপোনালোকক দেখুৱাই আছোঁ। নিশ্চয় আপোনালোকেও জানে, তথাপিও আমাৰ ফালৰ পৰা অনুষ্ঠানটো কেনেকুৱা হয় দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে আশা কৰোঁ চাব। আমি এতিয়া যাম, আপোনালোকে ভালকৈ থাকক। গৰম যদিও যাম আৰু গাঁৱলীয়া ৰাস্তা, ছায়াৰ মাজে মাজে যাম। লগ গাড়ী ওলাই আছে, দেৰি হ'ল। চশমাযোৰ মাৰি ল'লোঁ। আহিছোঁ এতিয়া গিলাচক পাম। দেখা এতিয়া গিলাচক পালোঁ। এইটো চব আমি চিলাই গ'লে পথাৰ গুচি যাব পাৰিম আৰু ৰাইট চাইডে নলবাৰী যাব পাৰি। সেইপিনে গ'লে অলপ দূৰ গ'লে নলবাৰী পলিটেকনিক ইনষ্টিটিউট পায়, কলেজখন। সেইটো ৰাস্তা সেইপিনে আমি কথা কৈছিলোঁ চকটো জিলা চক, বেংক অফ ইণ্ডিয়া। চিধাই গ'লে আমি পথাৰ গুচি যাব পাৰিম। ঠিক আছে, গৈ আছোঁ, গৈ পালে দেখাম। এইপিনে এটা ৰাস্তা আছে, কুমৰিকাটা নে কি এইপিনে যাব পাৰি। ৰ'দ যদিও আহি ভাল লাগিছে, গাঁৱৰ মাজে মাজে ভাল লাগিছে। আমাৰ মিষ্টাৰে ইয়াতে পঢ়িছিল। কিবা কাম কৰি আছে। হাই গাইজ, মই ভইচ অভাৰ কৰিব লগা হ'ল কাৰণ গাড়ী চাড়ী বহুত যাই আছিল কাষেৰে। মানে ভালকৈ চাউণ্ডটো মোৰ অহা নাই, সেইকাৰণে ভইচ অভাৰ কৰিলোঁ, বেয়া নাপাব। চামতা চকৰ পৰা ৰাইট চাইডে সোমালোঁ। সেইপিনে কঁঠালকুছি নদলা বজাৰ
মাহীহঁতৰ ঘৰ আহি পালোঁ। এয়া সৰু মামা, এয়া মাহীৰ ছোৱালী ডাঙৰ দা, এয়া মাজু মামী, আটাই মিলি চাহ দি আছে। মই আহি পাওঁতে দেৰিয়ে হ'ল, ৰাস্তাটো খুব বেয়া আছিলে সেইকাৰণে। এয়া লুচি লৈ আছে চন্দনাই, এয়া মামা মামী, ডাঙৰ দা, মাজু মামা, ডাঙৰ মামী, আইতা, এয়া ভাস্কৰ, এয়া মা, সকলোৱে মিলি কথা পাতি আছে এইটো ৰুমত। সকলোৱে কোনে কি কথা পাতি আছে একো গম পোৱা নাই। এয়া মা, মাহী, মাইনা, এয়া সকলোৱে ভাগে ভাগে আছে। এয়া মোন, ডাঙৰ মামা আৰু এইজন কোনোবা ভকত এনেকৈ বহি আছে। এয়া বাহিৰত নাম চলি আছে। এয়া ডাঙৰ মামাৰ কাষত মা বহিলে, এয়া মাহী। সিহঁতে এতিয়া মেলত বহিব। এয়া বাহিৰত নাম চলি আছে, আপোনালোকক নাম অকণমান দেখুৱাম। মই বাহিৰলৈ যাই আছোঁ। এনেকৈ এই পেকেট ধূপ আনিছিলোঁ মই, মানে শৰাইৰ আগত দিম বুলি। এয়া মাহীৰ ছোৱালীৰ হাতত দি দিলোঁ ধূপ পেকেট তাত দিবৰ কাৰণে ঈশ্বৰৰ আগত। লাই লৈ গ'ল। এয়া বাহিৰত নাম চলি আছে, এয়া নাম চলি আছে। মই আপোনালোকক এয়া মাহীহঁতে, মাহী আৰু মা ফটো উঠিলে একপি, এয়া আপোনালোকক নাম শুনাই আছোঁ ৰ'ব। এয়া মহা, পাকঘৰ, ইয়াত খানা বনাই আছে। এয়া কি চব্জি, মিক্স চব্জি, এই টেঙা, এই দাইল আৰু এই পনীৰ, ভাজি হ'ব দেই। আৰু কিবা কিবি আছে বনাব। এয়া খুৰাই বনাই আছে। অঁ মামা হয় দেখোন, এয়া মামা হয়। চাউল ভাজিব, এয়া কাটি থৈ দিছে ৰহ চাউল। মহিলাসকলে নাম ধৰি আছে। এয়া চাওকচোন, কাজিয়া কাজিয়া। এয়া লাজ কৰি আছে ভণ্টিকেইজনী। নামটো কৈ দিয়া তোমাৰ। নমস্কাৰ, মোৰ নাম হিমাক্ষী বৰুৱা। নমস্কাৰ, মোৰ নাম মনীষা। নমস্কাৰ, মোৰ নাম চন্দনা। হাই কৈ দিয়া। হাই। এইটো মা। এয়া মাহী, মই এবাৰ দেখালোঁ। মাহীহঁতৰে কি আছে আজি কৈ দিয়া। আজি আমাৰ যুগল পাঠ পঢ়া হৈছে, সেইকাৰণে আমাৰ আজি আমাৰ নাম ধৰা গৈছে, সেইকাৰণে তিথি উপলক্ষে সেই নাম প্ৰসংগ কৰা গ'ল আৰু তোমাৰ। সেইকাৰণে গোটেই মানুহে আজি গোটেই লগ খালোঁ আৰু ভাল লাগিছে সকলোৱে অহাৰ কাৰণে। আৰু এজন আহি গ'ল আমাৰ ল'ৰা, নামটো কৈ দিয়া। দিব্যেন বৈশ্য। মামা এটাই খোৱাৰ টাইমত হৈছে খাব। দিয়া হাই কৈ দিয়া, হাই কৈ দিয়া। খাবাই আছোঁ। হাই। প্ৰসাদ দি আছে, নাম শেষ হ'ল, প্ৰসাদ দি আছে। প্ৰসাদ
দিবচোন অকণ দিব এতিয়া একদম মিঠাইত লাগি গৈছে এই দুটা বেলেগ নাখায় মিঠাই এই দৈ মিঠাই চিমলানি কৰি আছে